हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰৰ পৰীক্ষা নিচেই ওচৰ পালেহি ফিফথ সেমিষ্টাৰৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে কিন্তু ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰৰ কাৰণে যি ওটিবি অনলাইন পৰীক্ষা হ'ব সেই ওটিবি অনলাইন পৰীক্ষা সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে যদিও গম পাইছে কিন্তু বহুত কেইটা টেকনিক্যাল কথা আছে যিবিলাক কথা ছাত্ৰ ছাত্ৰীসকলে স্পষ্টকৈ জানিব লাগিব নহলে পৰীক্ষাৰ সময়ত বহুত বেমেজালি হোৱাৰ সম্ভাৱনা আছে হেতু কাৰণে মই কৈছো আৰু এটা কথাত গুৰুত্ব দিব লাগিব যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কৈছে যে ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰৰ যেটা পৰীক্ষা হ'ব সেই পৰীক্ষাৰ যিবিলাক নীতি নিয়ম পালন কৰিব লাগিব তাৰ কাৰণে যেটো গাইডলাইন ওলাইছে যাক আমি এসওপি বুলি কওঁ এই এসওপি মতে পৰীক্ষা দিব লাগিব আৰু এই এসওপিটো নতুন কৰি নলায় ফিফথ সেমিষ্টাৰৰ কাৰণে যেটো এসওপি দিয়া হৈছিল সেই এসওপিটোকেই ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰৰ কাৰণে প্ৰযোজ্য বুলি গুৱাহাটী ইউনিভাৰ্চিটিয়ে ডিক্লেয়াৰ কৰিছে এতিয়া এই ফিফথ সেমিষ্টাৰৰ যেটো এসওপি এই এসওপিত কি আছে ফিফথ সেমিষ্টাৰৰ কাৰণে এসওপিটো বহুত কেইবাৰ মডিফাই কৰা হৈছে প্ৰথমতে যেটো এসওপি উলিওৱা হৈছিল হেইটো আগৰ যেটো অনলাইনৰ পৰীক্ষাৰ এসওপি আছিল হেইটো টাইম টু টাইম হেইবিলাক আকৌ মডিফাই কৰা হৈছে লাষ্ট যেটো এসওপি দিয়া হৈছে মডিফাইড এসওপি সেই এসওপি সম্পৰ্কে মই ইয়াৰ পিছৰ ভিডিওটোত বিতং জনাম তথ্য জনাম দেখুৱাই দিম কিন্তু তাৰ আগতে প্ৰাথমিকভাৱে মাত্ৰ দুটা কথা ছাত্ৰ ছাত্ৰীসকলে ভালকৈ বুজি লোৱা উচিত মই ভাবো আৰু হেতু কাৰণে এই ভিডিওটো মই বনাই আছো বহুত শৰ্ট এটা ভিডিও প্ৰথমৰ পৰা শেষলৈকে তোমালোকে চাবা প্ৰথম কথা হৈছে তোমালোকৰ পৰীক্ষা হ'ব অনলাইন দ্বিতীয় কথাটো হৈছে পৰীক্ষা ওটিবিই অনলাইন পৰীক্ষা হ'ব ইয়াত আৰু কোনো সন্দেহ নাই কিন্তু এই পৰীক্ষাটো সম্পূৰ্ণ নতুন ধৰণে হ'ব তোমালোকে খুব সিৰিয়াস হ'ব লাগিব অনলাইন সকলো কাম অনলাইন কৰিব লাগিব অনলাইন বুলি ক'লে বহুত কথা ইয়াৰ মাজত লুকাই আছে তোমাৰ মোবাইলটো সঠিক আছে নে নাই তোমার মোবাইলত ডাটা আছে নে নাই তোমার মোবাইল চার্জ আছে নে নাই তোমার মোবাইলত এপস আছে নে নাই এই বহুত কথা আহি যাব যিবিলাক মই এটা এটাকৈ ভিডিও দিম দৈনিক এটা দুটা ভিডিও পাই থাকিব পৰীক্ষাৰ আগলৈকে গোটেই কথাবিলাক মই সিস্টেমেটিক্যালি জনাই দিম কিন্তু প্ৰাথমিকভাৱে যেটো কথা জানা দৰকাৰ হেইটো মই আজি জনাই আছো যে অনলাইনৰ কাৰণে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে সেই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ এন্ড্ৰইড মোবাইল ফোন অপাৰেট কৰাৰ কাৰণে যিবিলাক স্কিলৰ প্ৰয়োজন সেই অপাৰেটিং সিস্টেমটো জানিব লাগিব নিজৰ মোবাইল ফোন অপাৰেটিং সিস্টেম জানিব লাগিব ফিফথ সেমিষ্টাৰৰ টাইমত দেখা গৈছে যে বহুত ছাত্ৰ নতুন মোবাইল কিনি আনিছে কিন্তু নিজে অপাৰেট কৰিব পৰা নাই এই সমস্যাবিলাক হৈছে তো নিজৰ মোবাইলটো বা নিজৰ ল্যাপটপটো অপাৰেটিং কৰা শিকিব লাগিব জানিব লাগিব অনলাইন নেট চলাব পৰা হ'ব লাগিব তাৰ পিছৰ কথাবোৰ তাৰ পিছত আহিব তেনেহলে অনলাইন মোডত তুমি পৰীক্ষা দিব লাগিব দ্বিতীয় কথাটো আৰু ইম্পৰ্টেন্ট হেটো হৈছে ওটিবিই ওপেন টেক্সট বুক এক্সামিনেশন শুনাত বহুত সহজ যে কিতাপ চাই পৰীক্ষা দিম কিতাপ খুলি তাতে এনসাৰবোৰ আছে আমি লিখি দিম গতিকে কোনো প্ৰবলেম নাই পঢ়া শুনা কৰাৰ কোনো প্ৰয়োজন নাই এনেকুৱা হয়তো বহুত ছাত্ৰ ছাত্ৰীয়ে ভাবি থৈছে গতিকে পঢ়া শুনাত খুব এটা গুৰুত্ব দিয়া নাই মই মোৰ অভিজ্ঞতা তোমালোকক কৈছো মই হায়দৰাবাদত এটা পৰীক্ষা দিছিলো ট্ৰেইনিং লৈছিলো 1 বছৰ 2 বছৰীয়া দুটা কোৰ্স কৰিছিলো তাৰে ভিতৰত ফাইনাল ইয়াৰত এটা পেপাৰ ওটিবি আছিল অনলাইন টেক্সট বুক আছিল বাকি বিলাক নিজে লিখিব লগা হৈছিল গতিকে যি কেটা পেপাৰ আছিল 8টা পেপাৰ আছিল তাৰে ভিতৰত 7টা নিজে পৰীক্ষা দিছিলো নন ওটিবি কিন্তু তাৰে ভিতৰত এটা সাবজেক্ট আছিল ওটিবিই কিতাপ পত্ৰ চাই লিখিব পৰা যায় তাতে লাইব্ৰেৰী আছে প্ৰয়োজন পৰিলে টিচাৰেও কিতাপ আনি দিয়ে হেটো সিস্টেম মই প্ৰথমবাৰ দিছিলো কিন্তু দেখা গৈছে যে আমাৰ লগৰ ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী সেই কিতাপ চাই যেটো পৰীক্ষা দিছিলো হেইটোতে কম নম্বৰ পাইছো 8 কৈ 7টা পেপাৰৰ ভিতৰত তাৰ মিনিংটো কি তাৰ কাৰণটো কি কাৰণ হৈছে এইটোৱে আমি কিতাপ চাই লিখিব পাৰিম বুলি ভাবি সেই সাবজেক্টত পঢ়াত গুৰুত্ব আমি কম দিলো
কিন্তু যেতিয়া কুৱেশ্যন আহে তেতিয়া দেখা গৈছে, আৰু গুৱাহাটী ইউনিভাৰ্চিটিয়েও SOPত কৈছে, মই দেখুৱাই দিম, যে তোমালোকে নাভাবিবা যে SOP কিতাপ লিখি দেখিবা, দেখি লিখিবা আৰু কিতাপত যি আছে লিখি দিবা হৈ যাব, তেনেকুৱা নহয়। OTB পৰীক্ষাবিলাকত কি হয়, যেহেতু কিতাপ চাই লিখিব পৰা যায়, সেইকাৰণে কুৱেশ্যনবিলাক এনেকুৱা ডাইৰেক্টলি নকৰে যিটোৰ এনচাৰ তুমি কিতাপৰ পৰা হুবহু উলিয়াই লিখি দিব পাৰিবা। কুৱেশ্যনবিলাক এনেকুৱা ক্ৰিটিকেলি কৰা হয় যে তুমি সেই বিষয়টো যদি তোমাৰ জানা আছে তেনেহ'লেহে তুমি লিখিব পাৰিবা। তুমি কি লেচনটো বুজি পাইছা যদি তাৰ পৰা কম্পাইল কৰি তুমি এনচাৰটো বনাই লিখিব লাগিব। তুমি হুবহু কিতাপৰ চেণ্টেঞ্চবোৰ লিখি দিব নোৱাৰা। তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, তোমালোকে কিতাপবিলাক পঢ়িব লাগিব, কোনটো চেপ্টাৰ ক'ত আছে, কোন কুৱেশ্যনৰ এনচাৰ কেনেকুৱা ধৰণৰ হ'ব, এই কথাবিলাক আগতে তোমালোকৰ আইডিয়া থাকিব লাগিব। তাৰ পিছতহে কুৱেশ্যনটো অহাৰ লগে লগে তুমি ৰেফাৰেঞ্চটো চাব পাৰিবা, সেই কিতাপৰ চেপ্টাৰটো উলিয়াই ৰেফাৰেঞ্চ চাব পাৰিবা। আগতীয়া ষ্টাডি যদি নাথাকে তেনেহ'লে সেই লেচনটো যিমান পঢ়িব লাগিব গোটেই কথাবিলাক তুমি তাত লিখি দিব নোৱাৰিবা। তাৰ পৰা কুৱেশ্যন অনুযায়ী কোনখিনি কথা লাগিব সেই কথাখিনি তোমাৰ যদি আগতীয়া আইডিয়া নাথাকে তেনেহ'লে তুমি তেতিয়া লিখিব নোৱাৰিবা। আৰু কিতাপত যিখিনি আছে সেইখিনি লিখিবলৈ হ'লে তোমাৰ এই টাইম নহ'ব। তোমাক যিখিনি টাইম দিয়া হ'ব পৰীক্ষাৰ কাৰণে, সেই টাইমখিনি পৰীক্ষাৰ কাৰণে কিমান টাইম দিয়া হ'ব এইবিলাক সব SOPত আছে, মই জনাই দিম। যদি 50 নম্বৰৰ ওপৰত আছে মাৰ্কছ এটা পেপাৰত তেনেহ'লে 3 ঘণ্টা পাবা, আৰু 50 নম্বৰৰ তলত থাকিলে 2 ঘণ্টা পাবা। আৰু কোনো এটা পেপাৰ তোমালোকৰ 20 নম্বৰ ইণ্টাৰনেল এছেছমেণ্ট থাকে, আৰু সেই ইণ্টাৰনেল এছেছমেণ্ট বাদ দি 80 নম্বৰ থাকে। সেই 80 নম্বৰৰ 70% কুৱেশ্যনহে এনচাৰ কৰিব লাগিব। তোমাৰ 80 নম্বৰৰ নালাগে, 70% 80 নম্বৰৰ ভিতৰত। এইবিলাক মই ডিটেইলছ ইয়াৰ পিছৰ ভিডিঅ'বিলাকত কৈ দিম। কিন্তু মই কৈছোঁ যে তোমাৰ এই 3 ঘণ্টা বা 2 ঘণ্টা সময়ত যিমান কুৱেশ্যন কৰিব কিতাপ চাই চাই হুবহু লিখিবলৈ গ'লে তোমাৰ এই টাইম নহ'ব। গতিকে মই আজি এই দুটা কথাই কৈছোঁ, অনলাইন পৰীক্ষা, অনলাইনৰ কামবিলাক লেপটপ বা ফোনত কৰোঁতে কেনেকুৱা ধৰণৰ স্কিল লাগে তুমি শিকিব লাগিব, জানিব লাগিব, এপছ লাগিব, কি কি এপছ লাগিব সেইবিলাক কথা আগতীয়াকৈ শিকিব লাগিব, সময় নাই। আৰু দ্বিতীয় কথাটো হৈছে OTBE, তোমালোকে কিতাপ চাই পৰীক্ষা দিব পাৰিবা, কিন্তু কিতাপ চাই পৰীক্ষা দিয়াটো ইমান সহজ নহয় যিমান সহজ আমি ভাবিছোঁ। গতিকে আগতীয়াকৈ কিতাপৰ লেচনবিলাক পঢ়িব লাগিব, কুৱেশ্যন কি কি অহাৰ সম্ভাৱনা আছে, তাৰ সম্ভাৱ্য এনচাৰ কিমানখিনি হ'ব সেইখিনি তুমি আগতীয়াকৈ আইডিয়াটো ল'ব লাগিব কিতাপ ষ্টাডি কৰি। এই দুটা কথাই আজি এই ভিডিঅ'টোত কৈছোঁ। তোমালোকে বাকী কথাবোৰ পৰ্যায়ক্ৰমে পাই থাকিবা, মই ডেইলি তোমালোকক ভিডিঅ' দি থাকিম, চাই থাকিবা। পৰীক্ষা যাতে ভালে ভালে হয় তাৰ কাৰণে শুভকামনা। ধন্যবাদ।